স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ সকলোৰে? নিশ্চয় ভাল। আৰু আজি মাৰ ঘৰৰ পৰা দ্বিতীয়টো ভ্লগ। আমি এতিয়া ওচৰৰে ঘৰত মানে পুথি চোৱা গোহাঁই পাতিছে, তাতে মাতিছে আমাৰ বাবু আৰু মোক, যাতে যাব ওলাইছোঁ। এইটো বাবু আজি চাদৰ মেখেলা পিন্ধি ওলাইছোঁ এনেই আৰু ওচৰতে। ব'লা যাওঁ। সেয়া এয়া দেউতাই কঁঠালৰ বাকলি গুচাই আছে। আজি ৰাতিপুৱা কঁঠালৰ মুচি তৰকাৰী বনাইছিলোঁ, ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাবিছিলোঁ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। জুইত বনাইছোঁ, গেছত বনোৱাতকৈ জুইত বনালে বহুত ভাল লাগে খাবলৈ। চয়াবিনৰ লগত বনাইছোঁ আজি। ভিডিঅ'টো প্লিজ শেষলৈকে চাব। সকলোৱে জানে বনাব, হ'লেও মইনো কেনেকৈ বনালোঁ আহক চাওঁ। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। জোৎস্না হৃদয়ৰে হাসনা, তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা। পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা। পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। জোৎস্না হৃদয়ৰে হাসনা, তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা।
বাজিল আমি ৰাতিপুৱাৰ ভাতে খোৱা নাই কঁঠালৰ তৰকাৰী বনালোঁ আৰু মায়ে বাকীখিনি বনালে এতিয়া বাবুই টিভি চাই আছে আমিও ইয়াতে ভাত আনিছোঁ টিভি চাই আছে মা আৰু মই ভাত খাম বাবুক খোৱালোঁ তুমি ভাত খালা নকয় ভাত আৰু আজি ভাতৰ লগত আছে আজি বহুত মানে মোৰ প্ৰিয় বস্তু আছে ভাতৰ লগত ৰ'ব দেখাই এয়া ভাত আৰু মাছ ভাজি তাৰপিছত এয়া ৰঙালাও ভাজি তাৰপিছত এয়া মায়ে বনাইছে আৰু এয়া কলপচলা যিটো মই বহুত ভাল পাওঁ আৰু এয়া মই বনোৱা কঁঠালৰ তৰকাৰী ইফালে মা ভাত সজোৱা নাই গোটেইখিনি আনি লৈছোঁ ইয়াতে এইখন যে দেখিছে এইখন আঠিয়া কলৰ কুমলীয়া পাতটো হয় এইখন আনিছোঁ বাবুক ভাত খুৱাবৰ বাবে সকলো ল'ৰা ছোৱালীৰে পেলুৰ প্ৰব্লেমটো আছে নহয়নে বাৰু আমাৰ বাবুৰো বহুত পেলু হয় এইখনত মই গৰম ভাত মানে নুমায়েই প্ৰথমে বাবুৰ ভাতখিনি এইখনত বান্ধি মই টোপোলা কৰি থৈ দিওঁ ওপৰত কিবা এখন দি কেনে তাৰপিছত সেই ভাতখিনি আধা ঘণ্টামান পিছত মই খুৱাওঁ কুমলীয়া পাতটো হ'ব লাগিব এইদৰে বান্ধো মই তাৰপিছত সেই ভাতখিনি খুৱাওঁ এনেকৈ 3 দিনমান একেৰাহে খুৱাওঁ আৰু মাজে মাজে খুৱাই থাকোঁ পেলুৰ পৰা বহুত হাত সাৰিব পাৰি ঔষধো খুৱাওঁ মাজে মাজে কিন্তু এইটোৰ পৰাও মই প্ৰমাণ পাইছোঁ চাবচোন এনেকৈ হয়তো কাৰোবাৰ সুবিধা হ'ব সেইবাবে দেখুৱালোঁ বেলেগকৈ নাভাবিব ঔষধো খুৱাব লাগিব আমি ঘৰ পালোঁ আহি হাজবেণ্ডে আনিব গ'ল বহুত দৌৰা-দৌৰি হ'ল কাৰণে আৰু তাতে ভিডিঅ' নকৰিলোঁ আৰু অহাৰ সময়ত মনটো বেয়াও লাগে দিয়াচোন বাবুয়েও কান্দিছে আৰু ভাত পানী খাই আজৰি হৈ আহিছোঁ এতিয়া 9:30 বাজিল সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই